হাই গাইজ, মই মাইনীয়ে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে, মোৰো ভাল। প্ৰথমে মই আপোনালোকৰ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহু আন্তৰিকতাৰে শুভকামনা যাচিছোঁ। আপোনালোক সকলোৱে জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সকলোৱে মনোকামনা পূৰণ হওক। ব্লগটো হৈছে মই কিছুমান অসমীয়া গামোচাৰ নেকলেছ ছেট বনাইছোঁ আৰু মই মিচিং কাপোৰৰো নেকলেছ ছেট বনাইছোঁ। বিহু আহিছে সেইকাৰণে মই বনাই থৈছোঁ। এইকেইদিন মই সময় পোৱা নাছিলোঁ, ভিডিঅ'বিলাক দিব পৰা নাছিলোঁ, কাৰণ বহুত অৰ্ডাৰ আহিছিল। নেকলেছ ছেট আৰু ফুলি বনাবলৈ অৰ্ডাৰ বহুতে দিছিল, সেইকাৰণে মই ভিডিঅ'বিলাক দিব পৰা নাছিলোঁ। আপোনালোকে বেয়া নাপাব। এতিয়া মই আপোনালোকক কেইযোৰমান মই অসমীয়া গহনা আৰু নেকলেছ ছেট দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। এয়া চাওক, মই গামোচাৰ নেকলেছ ছেট বনাইছোঁ। এইযোৰ জোনবিৰি হয়, জোনবিৰি নেকলেছ ছেট আৰু গলপতা নিচিনা বনাইছোঁ। বহুত কেইযোৰ বনাইছোঁ, আপোনালোকক মই ভিডিঅ'বোৰ দেখুৱাম, আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। এইকেইযোৰ নেকলেছ ছেট বনাইছোঁ, মিচিং কাপোৰত নেকলেছ ছেট বনাইছোঁ। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। এয়া চাওক, মই 3যোৰ বনাইছোঁ। মই বনোৱা নেকলেছ কেইযোৰমান আপোনালোকক দেখুৱাইছোঁ। মই এইযোৰ বনাইছোঁ জাপিৰ নিচিনা নেকলেছ ছেট, জোনবিৰি নেকলেছ ছেট, আৰু এইযোৰ বনাইছোঁ মাছৰ নিচিনা নেকলেছ ছেট। মই বনাইছোঁ মিচিং পটিৰ পৰা নেকলেছ ছেট আৰু এইযোৰ মই গামোচাৰ পৰা বনাইছোঁ। এয়া গামোচাৰ পৰা মই নেকলেছ ছেট বনাইছোঁ। এচি কটন কাপোৰৰ পৰা বৌয়ে বিহুত পিন্ধিবৰ কাৰণে এচি কটন কাপোৰ এযোৰ লৈছিল। তাৰে অলপমান কাপোৰ পটি চিলাবলৈ থাকি যোৱা কাপোৰডোখৰ পৰা মই এযোৰ গলপতা নিচিনা নেকলেছ ছেট বনাই দিছোঁ। বৌয়ে কৈছিল গলপতা নিচিনা নেকলেছ ছেট কেনেকুৱা লাগিছে আপোনালোকে ক'ব। এয়া চাওক, এইখিনি আমি পঁইতা ভাত লৈছোঁ, আজি বিহুৰ দিনাখন খাম। তাত কণী অমলেট, বেতগাজ, আমলৰিটো, পিঁয়াজ আৰু জলকীয়া লৈছোঁ। আকৌ পুনৰবাৰ আপোনালোকক মই ৰঙালী বিহু আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে ভালে থাকক। আৰু এতিয়া ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।